Hello guys, Assalamualaikum and Namaskar. More channel ALMINA'S kitchen লৈ আপোনালোকৰ স্বাগতম। যদি আপোনালোকে মোৰ ভিডিও চাই ভাল পায় তেনেহলে প্লিজ লাইক, কমেন্ট, শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহলে মোৰ যেতিয়া নেক্সট ভিডিও আহে আপোনালোকে মোৰ ভিডিওৰ নটিফিকেশনটো আগতীয়াকৈ পাই যাব। তেতিয়াহলে আহক ভিডিওটোলৈ আগবাঢ়ো। আজি মই বনাম গন্ধৰাজ ফুলৰ সৈতে মচুৰ দালৰ পকৰা। যেহেতু মোৰ ইয়াত বেছি ফুল নাছিলে সেইবাবে মই দুটা ফুল লৈ লৈছো আৰু এটো বাটিৰে হাফ বাটি মই মচুৰ দাল লৈ লৈছো। মচুৰ দালখিনি মই 1 ঘণ্টাৰ বাবে ভিজুৱাই ৰাখি দিম। 1 ঘণ্টা পিছত মচুৰ দালখিনি ভালদৰে ভিজি গৈছে। এতিয়া মই মচুৰ দালখিনি আৰু গন্ধৰাজ ফুলটো ভালদৰে ধুই লম। মই দালিখিনি আৰু গন্ধৰাজ ফুলখিনি ভালদৰে ধুই গন্ধৰাজ ফুলৰ পাহিবোৰ এনেদৰে মই এটা এটাকৈ এৰুৱাই ললো। মই এতিয়া মিক্সি জাৰ এখন লৈ লম। মিক্সি জাৰটোত মই দালিখিনি দি দিম। মচুৰ দালৰ সৈতে গন্ধৰাজ ফুলৰ পকৰা মই কেনেদৰে বনাও আপোনালোকে স্টেপ বাই স্টেপ চাই থাকক। পকৰা বনাৰ বাবে মছলা লৈ লৈছো। গোলমৰিচ লৈছো 5-6টা মান, আদা এটুকুৰ লৈছো সৰু এক পিচ, 5-6টা মান নহৰুৰ দানা লৈছো, 5-6টা মান কেঁচা জলকীয়া লৈছো, এটা মিডিয়াম সাইজৰ পিয়াজ আৰু সোৱাদ অনুসৰি নিমখ লৈ লৈছো। মই মচুৰ দালিটোৰ লগত একেলগে মছলাটো পেষ্ট কৰি লম। সেইবাবে মই ইয়াত মছলাটো এড কৰি দি আছো। আদাটো দি দিব। আদা, নহৰু, গোলমৰিচ কেইটা আৰু কেঁচা জলকীয়াখিনি মই একেলগে মচুৰ দালখিনিৰ লগত পেষ্ট এটা বনাই লম। মই গোটেইখিনি মছলা দি দিলো। পিয়াজটো ৰাখি দিছো আৰু নিমখটো ৰাখি দিছো, পিছত এড কৰি দিম। এতিয়া মই মচুৰ দালৰ এটা পেষ্ট বনাই লম। মই দালিটো পেষ্ট কৰা হৈ গল। এতিয়া মই এটা সাজত নমাই লম। দালিখিনি মই নমাই ললো এটা সাজত। এতিয়া মই ইয়াতে পিয়াজ, নিমখ আৰু গন্ধৰাজ ফুলৰ পাহিবিলাক এড কৰি দিম। মই পিয়াজটো অলপ মোটাকৈ কাটিছো, এইটো চালে ন এনেকুৱা এটা শেপত কাটিছো। মোটাকৈ পিয়াজটো দিলে অলপমান চপটো ভাল লাগে খাই পেলাই। পিয়াজটো দি দিছো। সোৱাদ অনুসাৰে নিমখটো দি দিব, আপোনালোকক যি পৰিমাণৰ লাগে। মই হাফ চামুচ দি দিছো। গন্ধৰাজ ফুলৰ পাহিবিলাক দি দিছো। এতিয়া ভালদৰে সানি লম। ভালদৰে মই সানি ললো এনেকৈ হাতেৰে। আপোনালোকে অলপমান হালধি গুড়ি এড কৰিব পাৰে যদি ভাবে অলপ ৰংচোৱাকৈ খাব বিচাৰে। পকৰাবিলাক ফ্ৰাই কৰাৰ বাবে মই গেছটো অন কৰি পেন এখন দি দিছো। ইয়াতে মই তেল এড কৰিম। তেল দি দিছো। তেলটো গৰম হৈ গৈছে মোৰ। এতিয়া মই ইয়াতে দালখিনি দি দিম এটা এটাকৈ পকৰা। গেছটো লো মিডিয়ামত ৰাখিব। তেলটো ধুনীয়াকৈ গৰম হৈ গৈছে, লোত ৰাখিব গেছটো। এতিয়া মই ইয়াতে এটা এটাকৈ পকৰা দি দিম। সাৱধানে দিব। পেনটোত মোৰ দিয়া হৈ গ'ল। হ'বলৈ দিব অলপমান, তাৰপিছত ওলোটাই দিব। গেছটো মিডিয়াম টু লো ৰাখিব। মই ওলোটাই দি আছো এটা এটাকৈ, সাৱধানে দিব অন্যথা তেল ছিটিকিব পাৰে। চালানো কিমান ধুনীয়াকৈ এটা সাইড হৈ গৈছে। এতিয়া ওলোটাই দিয়া হ'ল মোৰ গোটেইখিনি আৰু অলপমান হ'ব দিব। পকৰাবোৰ মোৰ একেবাৰে ভজা হৈ গ'ল, ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এটা এটাকৈ নুমাই ল'ম ভালকৈ। মোৰ মচুৰ দাইলৰ সৈতে গন্ধৰাজ ফুলৰ পকৰা একেবাৰে ৰেডি হৈ গ'ল। চালানো কিমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্ট হয়।
মোৰ গন্ধৰাজ ফুলৰ সৈতে মচুৰ দাইলৰ পকৰা একেবাৰে ৰেডি। চালান হালধি গুড়ি নিদিয়াকৈ কিমান ধুনীয়া এটা কালাৰ আহিছে। আপুনি আবলি চাহৰ লগত খাব পাৰে, ভাতৰ লগতো খাব পাৰে, বা এনে কেতিয়াবা খাব মন যায় বহি থাকোঁতে আপুনি ধুনীয়াকৈ এনেকৈ অতি সহজেৰে বনাই খাব পাৰে। বহুত টেষ্টফুল হয় আৰু বেলেগকো খোৱালে বহুত ভাল পাব। আপোনালোকে মোৰ মচুৰ দাইলৰ সৈতে গন্ধৰাজ ফুলৰ পকৰা আৰু ভিডিঅ'টো চাই, মোৰ ৰেচিপিটো চাই কেনে পালে, মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ কমেণ্ট ছেকশ্যনত জনাব।